নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমি ইয়াত নতুনকৈ আহিবলগীয়া 12,000 পোষ্টৰ বাবে কিছুমান কুৱেশ্যন ডিছকাছ কৰিম। আমাৰ প্ৰথম কুৱেশ্যনটো হৈছে এ নেশ্যন ইন মেকিং কোনজন বিখ্যাত ব্যক্তিৰ আত্মজীৱনী? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি সুৰেন্দ্ৰনাথ বেনাৰ্জী। নেক্সট কুৱেশ্যন নম্বৰ 2 চিপই মুটিনি এণ্ড দ্য ৰিভল্ট অফ 1857 গ্ৰন্থৰ লেখক কোন? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি R.C. মজুমদাৰ। নেক্সট কুৱেশ্যন নম্বৰ 3 গান্ধীজীৰ ৰাজনৈতিক গুৰু কোন আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি গোপাল কৃষ্ণ গোখলে। নেক্সট কুৱেশ্যন নম্বৰ 4 গোমতেশ্বৰ মন্দিৰ ক'ত অৱস্থিত? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি কৰ্ণাটক। নেক্সট কুৱেশ্যন নম্বৰ 5 আগ্ৰাৰ তাজমহল কেতিয়া নিৰ্মাণ কৰা হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি 17 শতিকাত। নেক্সট কুৱেশ্যন নম্বৰ 6 উৰিষ্যাৰ পুৰণি ৰাজধানীৰ নাম কি আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি কটক। নেক্সট কুৱেশ্যন নম্বৰ 7 কোন ভাৰতীয় সাহিত্যিকে নাইট উপাধি লাভ কৰি পুনৰ ঘূৰাই দিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ৰবীন্দ্ৰনাথ ঠাকুৰ। নেক্সট কুৱেশ্যন নম্বৰ 8 ভাৰতীয় ৰিজাৰ্ভ বেংক কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি 1935। নেক্সট কুৱেশ্যন নম্বৰ 9 দি পেৰট অফ ইণ্ডিয়া বুলি ক'লে কোনগৰাকীক বুজা যায়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ আমিৰ খসৰু। নেক্সট কুৱেশ্যন নম্বৰ 10 তানচানে সৃষ্টি কৰা ৰাগটোৰ নাম কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ দাৰবৰী ৰাগ। নেক্সট কুৱেশ্যন নম্বৰ 11 শিশু আকবৰৰ অভিভাৱক কোন আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি বৈৰাম খান। নেক্সট কুৱেশ্যন নম্বৰ 12 হুমায়ুনৰ আচল নাম কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি নাছিৰুদ্দিন মহম্মদ হুমায়ুন। নেক্সট কুৱেশ্যন নম্বৰ 13 মেগাষ্টেনিছ কোন দেশৰ মানুহ আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি গ্ৰীক। মহাভাৰতত মৎস্যগন্ধা বুলি কাক জনা যায়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি সত্যৱতী। নেক্সট কুৱেশ্যন নম্বৰ 15 দুঃশাসনৰ পুত্ৰৰ নাম কি? আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি উলুক। নেক্সট কুৱেশ্যন নম্বৰ 16 ৰামায়ণৰ মতে সুগ্ৰীৱৰ পত্নীৰ নাম কি আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি ৰুমা। নেক্সট কুৱেশ্যন নম্বৰ 17 ফাদাৰ অফ ইণ্ডিয়ান নেশ্যনেলিজিম বুলিলে কাক বুজায়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ৰাজা ৰামমোহন ৰায়। নেক্সট কুৱেশ্যন নম্বৰ 18 ভাৰতৰ প্ৰথম ইংৰাজ গভৰ্ণৰ জেনেৰেল কোন আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ৱাৰেন হেষ্টিং। নেক্সট কুৱেশ্যন নম্বৰ 19 ভাৰতৰ শেষ ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল কোন আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি লৰ্ড মাউণ্টবেটেন। নেক্সট কুৱেশ্যন নম্বৰ 20 দ্বিতীয় চন্দ্ৰগুপ্ত কি নামেৰে জনা গৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি বিক্ৰমাদিত্য। ধৃতৰাষ্ট্ৰৰ মাতৃ কোন? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি অম্বিকা। নেক্সট কুৱেশ্যন নম্বৰ 22 ধৰ্মবিজয় আৰু ধৰ্মঘোষ নীতি কোনে ঘোষণা কৰিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি অশোক। নেক্সট কুৱেশ্যন নম্বৰ 23 দাস বংশৰ শ্ৰেষ্ঠ চুলতান কোন? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ইলটুটমিছ। নেক্সট কুৱেশ্যন নম্বৰ 24 মেৱাৰত কোনে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ মীৰাবাই।
নেক্সট কুৱেশ্যন নম্বৰ 25 বৃষকেতুৰ পিতৃৰ নাম কি আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি কৰ্ণ নেক্সট কুৱেশ্যন নম্বৰ 26 কিমান চনত মুম্বাইত গেটৱে অফ ইণ্ডিয়া নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি 1913 চনত নেক্সট কুৱেশ্যন নম্বৰ 27 ৰঘুপতি ৰাঘৱ ভজনৰ ৰচক কোন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি লক্ষ্মণাচাৰ্য নেক্সট কুৱেশ্যন নম্বৰ 28 জিজিয়া কৰ প্ৰথা কোনে আৰম্ভ কৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ঔৰংজেব নেক্সট কুৱেশ্যন নম্বৰ 29 আৰু আজিৰ বাবে লাষ্ট কুৱেশ্যনটো তানসেন কাৰ ৰাজসভাৰ কবি আছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ আকবৰৰ